রাভা ছাত্র সন্থাৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশনৰ আজিৰ এই সভাখন চলাই নিয়া আমাৰ সঞ্চালক ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ তামোলপুৰৰ এজন যুৱ নেতা, যুৱ বিধায়ক জলেন ডেমাৰী ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমাৰ ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভা ডাঙৰীয়া, আমাৰ দলৰে জিলাৰ উপসভাপতি দীপাংকৰ ৰাভা ডাঙৰীয়া, আমাৰ তামোলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, তামোলপুৰ জিলা আমাৰ WPTৰ যি কমিটি আছে, বোৰ্ড আছে, ইয়াৰ চেয়াৰমেন মহেন্দ্ৰ ৰাভা ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সম্পাদক স্বপন দাস ডাঙৰীয়া, আৰু লগতে আজিৰ এই সভাত উপস্থিত ৰাভা জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ প্ৰাক্তন আৰু বৰ্তমানৰ নেতৃবৃন্দৰ লগতে আমাৰ আৰচুৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক কমিটিৰ বিষয়ববীয়াসকল, নতুন হাউলি আৰু এই কুমাৰীকাটা অঞ্চলৰ তামোলপুৰ অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা উপস্থিত হোৱা মোৰ শ্ৰদ্ধা ৰাইজ, মাতৃসকল, দাদাসকল, ভাইসকল, ভনীসকল, মই সকলোলৈ আহি থকা ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছো। আৰু আহি থকা বছৰত ৰাভা জনগোষ্ঠীৰ সকলো দাদা, ভাই, ভনী, বাইদেউসকল, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী, যুৱ যুৱতীসকলৰ ভৱিষ্যত যাতে উজ্জ্বল হয় আৰু বছৰটো সফল হয়, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। এই অঞ্চলৰ বহুতে কৃষিজীৱী হয়, আমাৰ খেতিয়কসকলে যোৱা বছৰটো কষ্ট কৰি এতিয়া ধান চপাইছে, ধান কাটিছে আৰু বিভিন্ন সৰিয়হৰ পৰা আদি কৰি বিভিন্ন খেতিবিলাক কৰিব, সকলোৰে যাতে খেতিবিলাক ভাল হয়, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। মই ক্ষমা বিচাৰিছো, আজি মুকলি সভাত আহিব লাগিছিলে, বিশেষ অসুবিধাৰ কাৰণে মই মুকলি সভাত আহিব নোৱাৰিলো। তথাপিতো মই এটা দায়িত্ব আছে হিচাপে ময়ো এটা সময়ত দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ আছিলো হিচাপে আৰু আৰচুৰ প্ৰতি মোৰ যি এটা শ্ৰদ্ধা আৰু ৰাভা জনগোষ্ঠীৰ প্ৰতি মোৰ যি শ্ৰদ্ধা আৰু মৰমৰ কাৰণে মই এখন্তে কাৰণে এটা আহি উপস্থিত হৈছো। প্ৰথমতে মই আৰচুৰ যি দীঘলীয়া এটা সংগ্ৰাম, ৰাভা জনগোষ্ঠীক নিজৰ পৰিচয় অস্তিত্ব জীয়াই ৰখাৰ কাৰণে, ৰাভা জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰচুৱে যি এটা দীঘলীয়া সংগ্ৰাম কৰি আহিছে, মই আৰচুক এই দীঘলীয়া সংগ্ৰাম আৰু জনগোষ্ঠীটো নেতৃত্ব দিয়াৰ কাৰণে মই কৃতজ্ঞতা স্বীকাৰ কৰাৰ লগতে ধন্যবাদ জনাইছো। আজিৰ সময়তো জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰ যি ৰিলেভেন্সি, যি প্ৰয়োজনীয়তা, এইটো কোনো কাৰণত কমি যোৱা নাই। আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা বা আমাৰ অসমত বসবাস কৰা বিভিন্ন অঞ্চলত এই খিলঞ্জীয়া আৰু জনজাতি লোকসকলৰ আজিও বহুত সমস্যা আছে। এই প্ৰত্যেকটো সমস্যা সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ যি দায়িত্বশীল যিটো বিভাগ আছে বা কৰ্তৃপক্ষ আছে, ইয়াৰ ওচৰত জনগোষ্ঠীৰ সমস্যা, অভাৱ, অভিযোগবিলাক দাঙি ধৰাৰ কাৰণে এই সংগঠনবিলাকে সক্ৰিয়ভাৱে কাম কৰি থাকে। আজি ৰাভা জনগোষ্ঠীৰ ভাষা সাহিত্য আগবাঢ়ি গৈছে ৰাভা সাহিত্য সভাৰ কাৰণে। ৰাভা জনগোষ্ঠীত ৰাভা গণমঞ্চৰ পৰা আদি কৰি বিভিন্ন সংগঠন আছে, যি সংগঠনসকলে একত্ৰিত হৈ ৰাভা জনগোষ্ঠীৰ কাৰণে মাত মাতি আহিছে। বিটিআৰ অঞ্চলত যিখিনি আমাৰ ৰাভা জনসংখ্যা আছে, এইখিনি বড়ো আৰু ৰাভাৰ মাজত কোনো পাৰ্থক্য নাই, আমি একে ট্ৰাইবেল। কিন্তু যোৱা সময়ত
বিভিন্ন সংগ্ৰাম চলি আছে কাৰণে আমি নিজে সকলো নিজৰ নিজৰ কথাবিলাক ভাবি আছিলে, নিজৰ নিজৰ সংগ্ৰামবিলাক চলাই আছিলে। কিন্তু দীঘলীয়া বড়োলেণ্ড সংগ্ৰামত, বড়োসকলৰ সংগ্ৰামত বড়োলেণ্ড অঞ্চলত বসবাস কৰাই নহয়, বড়োলেণ্ড অঞ্চলৰ বাহিৰৰ আমাৰ ৰাভা জনগোষ্ঠীৰ আমাৰ যিখিনি জাতীয় সংগঠন আছে, বুদ্ধিজীৱী আছে, আমাৰ চিন্তাশীল ব্যক্তি আছে, সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সহায় সহযোগিতা পাই আহিছে। আৰু সেইকাৰণে আজি আমাৰ দায়িত্ব আছে, এইটো ৰাভা আশ্ৰমতে হওক বা ইয়াতে বড়োলেণ্ডতে হওক, যিসকল ৰাভাসকল আমাৰ মাজত আছে, আমি একেলগে আগবাঢ়ি যাব লাগিব। আমাৰ সমস্যাবিলাক সমাধান কৰিব লাগিব। বড়োলেণ্ডত যিখিনি সমস্যা বুলি ক'লে, ৰাভা জনগোষ্ঠীৰ যি এটা ভাষা শিক্ষাৰ কাৰণে শিক্ষক নিযুক্তি দিয়া হৈছিলে, সেইসকলক এতিয়া আগৰ চৰকাৰৰ সময়ত 9,000ৰ পৰা 10,000, 11,000কৈ বছৰত দি আছিলে। এই বছৰ আমি 24,000 তেখেতসকলৰ দৰমহাটো কৰিছো আৰু অহা বছৰত এইটো আকৌ বঢ়াবলৈ চেষ্টা কৰিছো।